কাৰণ মই বহুত বছৰৰ পৰা এইটো লাইনত কাম কৰি আছোঁ বিশেষকৈ মই মাইকী মানুহৰ হৈ পেলাই কাম কৰোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ হৈ পেলাইও কাম কৰি আছোঁ অসমৰ বেলেগ বেলেগ জেগাত গৈ পেলাই আৰু মোৰ দুটা NGO আছে গতিকে আমি NGOৰ পৰাও বহুতখিনি তেনেকুৱা ধৰণৰ সজাগতা আমি বেছিকৈ কাম কৰা হয় তেনেকুৱা আৰু দীনদয়াল উপাধ্যায় বঁটাটো এইবছৰ 24 চনত দিয়াৰ কাৰণে মই অতি আনন্দিত কাৰণ মই ভাবোঁ তেওঁলোকে চাগে মোক ভাবিছে যে মই ইয়াৰ কাৰণে উপযোগী সেইকাৰণে তেওঁলোকে এইবছৰ মোক সেইটো তেওঁলোকে লিডাৰশ্বিপ এৱাৰ্ডটো দিলে মোক দিল্লীত আপোনাৰ ৰেডিশ্যন ব্লুত হৈছিল আমাৰ এৱাৰ্ড চেৰেমনিটো তাতে দিছিলে 28 তাৰিখে 28 জুনত হয় মই সৰুৰ পৰা মানে অকণমান ছ'চিয়েল ৱৰ্কাৰ টাইপৰে কাম কৰি ভাল পাওঁ মই চাকৰি কৰি একদমেই ভাল নাপাওঁ আৰু বিশেষকৈ মই ইয়াৰ বিভিন্ন অনুষ্ঠানৰ লগতো জড়িত কিন্তু আমি বৰ বেছি লাইমলাইটত নাহোঁ আৰু আমি মনে মনে কাম কৰি যোৱা টাইপৰ কাম কৰি ভাল পাওঁ আৰু আগতে মই চেছ খেলিছিলোঁ নেশ্যনেললৈকে চেছ খেলিছিলোঁ আৰু তাৰপিছত মই বিয়া হৈ যেতিয়া যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিলোঁ তেতিয়া গুৱাহাটীত মই এণ্টাৰপ্ৰেনিয়ৰ হিচাপে মই ইয়াত গভৰ্ণমেণ্টৰ লগত উদ্যমৰ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই মই এণ্টাৰপ্ৰেনিয়ৰ হিচাপে কাম কৰোঁ আৰু এণ্টাৰপ্ৰেনিয়ৰ হিচাপে কাম কৰি পেলাই মই DRP হিচাপে এইবাৰ ছিলেকশ্যন পালোঁ যোৱা বছৰ ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন যিটোৰ দ্বাৰা আমি আমাৰ ইণ্ডাষ্ট্ৰি মানে উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু আমাৰ বেংকৰ মাজত যোগসূত্ৰ কৰি পেলাই আমি যিবোৰ মানে লোন হয় ধৰক 35% ছাবচিডি 25% ছাবচিডি তেনেকুৱা PMFME আৰু PMSGP ওপৰত আমি কাম কৰি আছোঁ যাতে সেইখিনি লোনখিনি উলিয়াই মাইকী মানুহখিনিয়ে নিজৰ ভৰিত থিয় হ'ব পাৰে তাৰ কাৰণে আমি বহুত কষ্ট কৰি আছোঁ আৰু মই বেলেগ বেলেগ জেগাত লৈ তেওঁলোকক মানে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছোঁ আৰু মই কাউন্সিলৰ ইলেকশ্যনো উঠিছিলোঁ যাতে মই ইয়াৰ ৱেলফেয়াৰ ছ'চাইটিৰ জইণ্ট ছেক্ৰেটাৰী আছিলোঁ সেইকাৰণে মই কাউন্সিলাৰ উঠিছিলোঁ যাতে কিবা এটা বাপ পালে মই ভালকৈ কামখিনি কৰিব পাৰোঁ বাট কিন্তু দুৰ্ভাগ্যবশতঃ মই হাৰিলোঁ তথাপিতো মই যোনে কাম কৰে তাকতো কোনো ৰাখিব নোৱাৰে সেইকাৰণে মই কাম কৰি গৈয়ে আছোঁ আৰু আগলৈও মোৰ কাম কৰাত মানে মন পৰৱৰ্তী পৰিকল্পনা মানে কি মই বিচাৰোঁ প্ৰতিগৰাকী মাইকী মানুহ তেওঁলোকে নিজৰ ভৰিত সৰুকৈ হ'লেও থিয় হ'ব লাগে যাতে মানে প্ৰতিটো কথাত কাৰো ওপৰত মানে হেৰি কৰিব নালাগে মানে ডিপেণ্ডেবল হ'ব নালাগে নিজৰ ভৰিত নিজৰ থিয় হৈ পেলাই কাম কৰিব লাগে লাগিলে কামটো সৰুৱে হওক কিন্তু নিজৰ ইনকম সদায় নিজৰে আৰু সেইকাৰণে তেওঁলোকে গভৰ্ণমেণ্টেও বহুত সুবিধা দি আছে গতিকে সেইবিলাক আঁচনি লৈ পেলাই তেওঁলোকে আগবাঢ়িব লাগে আৰু মহিলা সবলীকৰণৰ হয় জড়িত আমি তেনেকৈ আমাৰ MSMEৰ লগত আমিও এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ আমাৰ NGOৰ ফালৰ পৰা বেলেগ বেলেগ আপোনাৰ অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ পেলাই আৰু তেওঁলোকক আমি বুজোৱা হয় যদি কোনোবাই জাম জেলি আচাৰৰ ওপৰত কাম কৰিব বিচাৰে তেওঁলোকে তেনেকৈ সেইটো কাম কৰিব পাৰে বা কোনোবাই যদি চাহপাতৰ ওপৰত কৰিব পাৰে তেনেকৈ তেওঁলোকে চাহপাতৰ ওপৰতো কৰিব পাৰে আৰু একচুৱেলি PMFME লোনটোৱে হৈছে এগ্ৰিকালচাৰ বেছ হয় গতিকে এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো প্ৰডাক্টৰ ওপৰত কাম কৰিলে গভৰ্ণমেণ্টে 35% মেচিনাৰীত ছাবচিডি দি আছে গতিকে মহিলা সবলীকৰণত মই বহুতখিনিয়ে কৰিছোঁ এতিয়ালৈকে কাৰণ বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আমি কাম কৰোঁ NGOৰ ফালৰ পৰা গতিকে মই যদিও এটা হিচাপ ক'ব নোৱাৰোঁ বহুতখিনি মহিলা সবলীকৰণৰ ওপৰত মই কাম কৰিছে আৰু উপকৃতও হৈছোঁ আৰু আটাইতকৈ ভাল লাগে কি যেতিয়া মই যাওঁ তেওঁলোকৰ ওচৰলৈ যেতিয়া কামটো কৰি দিব পাৰোঁ তেওঁলোকৰ মানে যিটো ছেটিছফেকশ্যন সেইটো মানে বহুত ভাল লাগে আপোনাৰ NGOটোৰ নাম মোৰ NGO দুটা আছে এটা স্বৰূপ এটা হৰিপ্ৰিয়া আৰু মোৰ নিজৰ এখন বুটিকো আছে দেৱযানী বুলি মই নিজে ফেশ্বন ডিজাইনিঙৰ ওপৰতো কাম কৰি আছোঁ মোৰ নবীন নগৰত আৰু মই বিশেষকৈ গভৰ্ণমেণ্টৰ যিবোৰ শ্ব'ৰুম তাতে মই বেছিকৈ কাপোৰ দিওঁ ফোন নাম্বাৰটো হৈছে 8638797872